Good morning everyone. কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে? Welcome back to my YouTube channel. মোৰ নাম প্ৰভাত আপোনালোকে চাই আছে মোৰ YouTube channel টাস্কক। আজি বিশ্বকৰ্মা পূজা হয় সকলোৱে জানে সব বিশ্বকৰ্মা পূজাত আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকৰ যিবিলাক গাড়ী চাইকেল যিবিলাক আপোনালোকৰ বিশ্বকৰ্মাৰ বস্তু আছে সেইবিলাক আপোনালোকে ধুলে নাই মই কিন্তু ধুলোঁ আৰু মালা দিলোঁ আৰু আপোনালোকৰ চাই ধূপ দিয়া নাই বাৰু এতিয়া মই দিম চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব পূজা কৰি কিনে আমি ক'ত যাম কি কৰিম আৰু অকণ ফুৰিব যাম বুলি ভাবিছোঁ যদি পাৰোঁ তেন্তে ভিডিঅ'টো আনন্দ কৰিব বিশ্বকৰ্মা মন্দিৰ গুৱাহাটীত এটাই আছে আৰু সেইটো মন্দিৰ আজি যাম বুলি ভাবিছোঁ যদি যোৱা হয় আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু বহুতে জানে আৰু বহুতে নাজানে তাতে বিশ্বকৰ্মা মন্দিৰ আছে বুলি চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু ফাইনেলি মই মালা চালা লগোৱা হৈ গ'ল আপোনালোকে দেখা পাইছে মোৰ হাতত ধূপো আছে মালা চালা লগোৱা হৈ গ'ল আৰু বিশ্বকৰ্মা মন্দিৰত যদি যোৱা হয় তেতিয়াহ'লে তাত পূজা যিটো কৰিব পাৰোঁ কৰিম আৰু কৰিব নোৱাৰিলে আৰু উপায় নাই না মানুহ বহুত হ'ব চাগে চ' ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ চাই থাকিব আৰু ফাইনেলি মই ওলাই গ'লোঁ যাবৰ কাৰণে চ' অলপ তেন্তে ভিডিঅ'টো জানি গ'লোঁ আৰু ফাইনেলি মই আহি গ'লোঁ বিশ্বকৰ্মা মন্দিৰত চাওক বহুত মানুহ হৈছে মন্দিৰত এইটো বিশ্বকৰ্মা মন্দিৰ হয় আৰু আপোনালোকে দেখা পাইছে বহুত মানুহ আহিছে সকলোৱে গাড়ী চাড়ী পূজা কৰিবৰ কাৰণে আহিছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছে আৰু ময়ো আহিছোঁ আজি এই মন্দিৰটো আছে আপোনালোকৰ কামাখ্যা গেটৰ ওচৰত এইবিলাক আৰু এইটো মন্দিৰটো আৰু বহুতে চিনি পায় আৰু কিছুমান হয়তো নাজানে চাগে সেইকাৰণে মই কৈ দিছোঁ আহিব আপোনালোকে কেতিয়াবা ইয়াতে থাকিব না নাথাকে বা খুচুৰীয়া কোণাটো এটা কাজিয়া লাগিছে পূজাৰ কাৰণে কাজিয়া লাগিছে বাপৰে বাপ কি হ'ব মানুহবিলাকৰ কাৰণে আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ বৰ্তমান আৰু এতিয়া ক'ত যাওঁ ঠিক হোৱা নাই বৰ্তমান ক'ত যাবা আমি ডিচাইড কৰিব পৰা নাই ক'ত যাওঁ কাৰণ অকণমান বতৰটোও বেয়া কৰিছে বেছি দূৰত যাব নোৱাৰোঁ কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু মই মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি ভৰলুৰ এইখন ৰেষ্টুৰেণ্টতে খাম বুলি ভাবিছোঁ পূজা হয় এইখন বহুত ভোক লাগিছে কাৰণ ৰাতিপুৱা পূজা কৰিম বুলি একো খাই অহা নাছিলোঁ আৰু মানে অলপ দেৰি হৈছে 8:30 বাজিছে চ' অলপ ভোক লাগিছে চ' আৰু বেলেগত নাযাওঁ ইয়াতে খাম বুলি ভাবিছোঁ সেই ৰেষ্টুৰেণ্টখন আগত মই বহুতে খাইছিলোঁ সদায় খোৱাৰ দৰে হৈছিলে মানে আৰু বহুত দিনৰ মূৰত আজি একেদিন আহিছোঁ সিদিনাখন আহিছিলোঁ আৰু আজি একেদিন খাম চ' ভিতৰলৈ যাওঁ ৰেষ্টুৰেণ্ট এই ৰেষ্টুৰেণ্টখন আপোনালোকে সকলোৱে চিনি পাব এইখন হ'ল পূজা ৰেষ্টুৰেণ্টখন আৰু মানে ভৰলুৰ যিটো টাৰ্ণিং আছে পুলিচ পইণ্ট সেইখিনিতে হয় আৰু ৰেষ্টুৰেণ্টখন বেয়া নহয় মোটামুটি বেছি নহয় কিন্তু খানাটো ভালে হয় মই বহুত খাইছিলোঁ আগতে আৰু বহুত দিনৰ পৰা আজি আহিছোঁ চ' বলকচোন আমি খানা কেনেকুৱা হয় টেষ্ট কৰি কিনে আপোনালোকে দেখাই দিম এইটো প্ৰাইচবিলাক বেছি দাম নহয় আপোনালোকে দেখা পাইছে এইবিলাক গোটেইখিনি পাব আপোনালোকে নুডলছ পাব ফ্ৰাইড ৰাইচ পাব পনীৰ আইটেম তাৰপিছত চুপ আছে চিকেন আইটেম এইবিলাক আছে দামবিলাকো বেছি নহয় মটন আইটেম আছে আৰু এইফালে আছে আপোনালোকৰ স্নেক্স ৰুটি নান এইবিলাক পাব ৰাইচ পোলাও বিৰিয়ানী এনে গোটেইবিলাক আছে আৰু দামবিলাক চব বেছি নহয় আপোনালোকে আহিলে দেখাব পাৰিব কেতিয়াবা মোৰ অৰ্ডাৰ আহি গ'ল এয়া হ'ল ভাত আৰু এয়া হ'ল চিকেন কাৰাই খাই কেনে আপোনালোকক কেনেকুৱা লাগে ৰিভিউটো দি আছোঁ এইটো চিকেন কাৰী হয় চিকেন কাৰী নহয় চৰি চিকেন কাৰাই হয় আৰু মই আপোনালোকক খাই কেনে কেনেকুৱা লাগে কৈ আছোঁ টেষ্টটো গ্ৰেভিটো ধুনীয়া হৈছে খাই কিনে ভাল লাগিছে খাই মোৰ আৰু এইটো মোৰ ফেভৰেটে হয় ক'ব গ'লে মই এতিয়া আহিলে চিকেন কাৰীটো প্ৰায় খাওঁৱে কেতিয়াবা আগত
আগতেতো বহুত খাইছিলোঁ, এতিয়াতো বহুত কম আহোঁ আজিকালি ইয়াতে। গাইজ তাৰে পৰা খাই লৈ আহি কিনে মই এইফালে অলপ ফুৰিবলৈ আহিছোঁ আজি ছেক্টৰ 1 ফালে। ইয়াত দেখা পাইছে গোটেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এইখিনি ঠাই বহুত ভাল লাগে আহি কিনে। চ' আপোনালোকে কেতিয়াবা ফুৰিব আহিলে এইফালে আহিব। আপোনালোকে খাৰঘূলি হৈও আহিব পাৰে আৰু নাৰেংগী হৈ এইফালেও আহিব পাৰে। তো বহুত ভাল লাগিছে, গোটেই সেউজীয়া পাহাৰৰ মাজে মাজে ৰাস্তাটো ভাল লাগিছে বহুত। এইখিনিতে সমাপ্ত কৰিলোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট